friends, welcome to my channel. মই চালে মোৰ চেনেল আপোনালোকক আকৌ স্বাগতম জনালো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি 31 ডিসেম্বৰ আমাৰ বিল্ডিঙত এটা সৰু সুৰা খানা চলিছে। তো ভাবিলো আপোনালোকৰ লগত মোমেন্টছখিনি শেয়াৰ কৰি লওঁ। তো আহক বেছি পলম নকৰি ভিডিঅ'টো আপোনালোকে চাই লওক। এয়া সবে খানাৰ প্ৰিপাৰেশ্যন কৰি আছে। এয়া আমাৰ প্ৰীতিপাই মাছ ফ্ৰাই কৰিছে। আমাৰ মাছ মাংস গোটেইখিনি আইটেমে আছিলে। তো আমি বিল্ডিঙৰ তলতে এইদৰে গোটেই মানুহখিনি মিলি খাইছিলোঁ। তো মাছ ফ্ৰাই এয়া চলি আছে। ইফালে প্ৰীতিবা পুৰা জুইত মাছ ফ্ৰাই কৰাত ব্যস্ত। ইফালে চিকেন পকৰা বনাবলৈ চিকেনখিনি মেৰিনেট কৰি থৈছে, বেটাৰ ৰেডি কৰি থৈছে। তো গোটেইখিনি প্ৰিপাৰেশ্যন আৰম্ভ হৈ গৈছে। এইফালে বাহিৰত আৰু একুৰা জুই ধৰি পিনে গোটেই জেন্টছখিনি বহি আছে। এয়া মোৰ হাজবেণ্ড, ইপিনে আৰু দাদা কেইজন বহি আছে আমাৰ বিল্ডিঙৰে। এয়া বাচ্চা পাৰ্টি। বাইদেউ কি কৰিছে? অ' বাইদেউ হাই কৰি দিয়ক দাদা, হাই কৰি দিয়ক। হাই দিগন্ত দা কেমেৰালৈ চাই হাই কৰি দিয়ক। ঐটো দা আমাৰ মানুহজন ক'ত গ'ল? এয়া মাছ ফ্ৰাই হৈ আছে। এয়া মোৰ হাজবেণ্ডে চিকেন পুৰি আছে জুইত এইদৰে। মানে চিকেনখিনি আধা পকৰা কৰা হৈছিলে, আধা এইদৰে তেওঁলোকে জুইত পুৰিছিলে। এইদৰে তাৰ পাছত আমাৰ সৰু এটা কেক কাটিং হৈছিলে। মোৰ ফ্ৰেণ্ড ববিৰ ছোৱালীজনী 4 মাহ কমপ্লিট হওঁতে আৰু 31ৰ কাৰণে আমি এটা কেক কাট কৰিছিলোঁ। আমি সৰু ছোৱালীজনী কটোৱাইছিলোঁ গোটেই বাচ্চা পাৰ্টিটো হতুৱাই। তো এইটো এটা গ্ৰেট মমেণ্ট হয়। ববি আমাৰ লগত শ্বেয়াৰ কৰিলে তাইৰ ছোৱালীজনী 4 মাহ হোৱা আৰু 31 ডিচেম্বৰৰ গোটেইখিনি এটা কেক কাটিং প্ৰগ্ৰাম তাই নিজৰ ফালৰ পৰা অৰ্গেনাইজ কৰিলে। তাৰপাছত আমাৰ চেফ ববি লাগি গ'ল হাঁহ বনোৱাত। সেয়া পিঁয়াজ ময়ে কাটিছিলোঁ, এফাল পিঁয়াজ তেনেকৈ থাকিলে কেৰাহীত দিওঁতে ওলাইছে, মানে বহুত পিঁয়াজখিনিৰ মাজত এনেকৈ পিঁয়াজ এটুকুৰা থাকি গ'ল। তাই জুইত হাঁহ বনাই আছে। সৰু সুৰাকৈ আমাৰ গোটেইখিনি আইটেমেই চলিছিলে। হাঁহ, কুকুৰা, তাৰপিছত মাছ, এইটো গোটেইখিনি আইটেমেই আমি আয়োজন কৰিছিলোঁ। চ' ফাইনেলি আমাৰ গোটেইখিনি আইটেম ৰেডি হৈ গ'ল। এয়া দালি, মাছ, তাৰপাছত সিপিনে হাঁহ দেখাই গ'লোঁ, চাটনি, বেঙেনা পোৰা। এয়া মোৰ হাজবেণ্ডে আৰু দাদাই মিলি কৰিছিলে, আমাৰ মালিক দাদাই। গোটেইখিনি মানুহ একেলগে লগ লাগিছে। আমি সৰু সুৰাকৈ এতিয়া 31 মানে 1 তাৰিখ সোমোৱালৈ আমি ৱেইট কৰি আছোঁ। এয়া চিকেন আহি গৈছিলে। চিকেনটো মই আগৰ ভিডিঅ'ত আমি নেদেখালোঁ। চিকেনো আহি গ'ল, চাটনিও আহি গ'ল। চ' ফাইনেলি চবেই মিলি পিনে আমি এইদৰে 31টো উদযাপন কৰিলোঁ। বহুতেই ভাল লাগিলে। ফাৰ্ষ্ট টাইম এনেকৈ এইটো বিল্ডিঙত আমি গোটেই ফেমিলিখিনি মিলি এইদৰে এনজয় কৰিলোঁ। হোপ ইউ আপোনালোকে ভিডিঅ'টো এনজয় কৰিলে আৰু আপোনালোকৰ কাৰণে নৱবৰ্ষ বহুতেই শুভ হওক। আশা কৰোঁ আপোনালোকে যি বিচাৰে তাকে পাওক, ভালদৰে থাকিব।